মই আজি জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ ৰিভিউ কৰিব আহিছোঁ। চিনেমাখন জুবিনদাৰ এক সপোনৰ চিনেমা হয়। এইখন চিনেমা তেওঁ বহুত আগৰ পৰা এটা পৰিকল্পনা আছিলে আৰু ছবিখন এতিয়া হৈ উঠিছে। ছবিখনত জুবিনদাই এগৰাকী অন্ধৰ ভূমিকা পালন কৰিছে। ইয়াৰ দুটা সুন্দৰ মিউজিক গান ৰিলিজো হ'ল, সপোন সপোন আৰু মোৰ মন। গতিকে এতিয়া আহক আমি ছবিখনৰ ট্ৰেইলাৰটো এবাৰ চাই লওঁ। সময়ক মই আটাইতকৈ ভাল কৰোঁ। ইমান ধুনীয়া গোৱা তুমি। মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক। গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। চব টকাৰ খেল, চব বেপাৰী। তোমাৰ মা মৰিলেও শ্ব' মাষ্ট গো অন। I'm an artist. আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। নভবা কথাও হঠাতে হয় চাগে। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে এই ছবিখনত যেন জুবিনদাৰ আত্মাটোৱে সোমাই আছে নেকি। ইয়াৰ অন্তিম মুহূৰ্তটো আৰু জুবিনদাৰ জীৱনৰ শেষৰ মুহূৰ্তখিনি বহুত মিল আছে। এইখন চিনেমা এতিয়া আপোনাৰ যিখিনি বুকিঙত তাতো সম্পূৰ্ণকৈ এটা ৰেকৰ্ড ব্ৰেক কৰিছে। অসমত এতিয়া সম্পূৰ্ণ এমাহমান বেলেগ কোনো মুভি বেলেগ নালাগে, অকল এইখন চিনেমাই চলিব। আহক আমি সকলোৱে এই চিনেমাখন ছুপাৰহিট কৰোঁ, ব্লকবাষ্টাৰ কৰোঁ। গোটেই অসম কিয়, আমি ভাৰততে এই চিনেমাখন ছুপাৰহিট বনাই দিওঁ। ধন্যবাদ।